নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই সৰু সৰু ভেকুৰী বেঙেনা পিটিকা বনাব লৈছোঁ আৰু কেনেকৈনো বনাইছোঁ তাকে ভিডিঅ'টো চাই যাওকচোন শেষলৈকে। আৰু ভেকুৰী বেঙেনাখিনি মই পানী অকণমান দি বইল কৰি লৈছোঁ। এফালে আলু বইল কৰি লৈছিলোঁ, বাকলিখিনি ধুনীয়াকৈ গুচাই ল'লোঁ। আৰু ভেকুৰী বেঙেনাখিনি বইল কৰি হোৱাৰ পিছতে ঠাৰিৰ পৰা ভেকুৰী বেঙেনাখিনি গুচাই ল'লোঁ আৰু ইফালে পিঁয়াজ কাটি লৈছিলোঁ। এতিয়া মই ইয়াত জোখ অনুযায়ী নিমখ অকণমান দি ভেকুৰী বেঙেনা আৰু পিঁয়াজখিনি ঢালি দিলোঁ আৰু আলুখিনিৰ লগতে মিক্স কৰি দি এতিয়া মই পিটিকা কৰি দিম। পিটিকা কৰিবইনো হয়তো সকলোৰে জানে আৰু ভেকুৰী বেঙেনা এই পিটিকাখন খাই বহুত ভাল লাগে, আপোনালোকেও বনাই খাই চাবচোন। আৰু এইখিনি পিটিকা কৰি হোৱাৰ পিছত ইয়াত মই ৰচুন খুন্দিলোঁ আৰু ৰচুন গৰম তেলত দি ইয়াত মই এতিয়া ঢালি দিছোঁ। আৰু এনেদৰে ৰচুন গৰম তেলত দি পিটিকাখন খাই যে বহুত ভাল লাগে, আপোনালোকেও বনাই খাই চাবচোন। আৰু আজি ভিডিঅ'টো ইমানেই আছিল, কেনেকুৱা লাগিলে জনাবচোন দেই।